পৰহিলে আপোনাৰ এই বৰঘাটৰ ওচৰত 27 তাৰিখে তাৰমানে এক্সিডেণ্ট হৈছিলে। তো এক্সিডেণ্ট হৈ যোৱাৰ পিছত তাৰমানে অলপ মূৰত আঘাতপ্ৰাপ্ত হৈছিলে। আঘাতপ্ৰাপ্ত হৈ যোৱাৰ পিছত তাৰপিছত ইয়াত লৈ আহিলোঁ। চুগাৰ থকা মানুহটো অলপ মানে দুখ পাইছে। তাৰপিছত ইয়াত আনিলোঁ। অনাৰ পিছত ইয়াত আপোনাৰ চিটি স্কেন কৰিলে। চিটি স্কেন কৰাৰ পিছত এইখিনি জেগা অলপ ফুলি চুলি গৈছিলে দেই। তো ফুলি যোৱাৰ পিছত তেতিয়া ছাৰক ক'লোঁ যে হেৰি এনেকুৱা কথা, ছাৰ চিটি স্কেন কৰিলে, কৈছে চিটি স্কেন কৰিছে, এইটো অপাৰেশ্যন কৰিব লাগিব। মই ছাৰ ইয়াত অপাৰেশ্যন নকৰোঁ, গুৱাহাটী লৈ গুচি যাওঁ। তো কৈছে নাই, গুৱাহাটী গৈ পেলাই নাপাব, 50-50 হৈ আছে, গুৱাহাটী যাতে মৰি যাব, 4 ঘণ্টাৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব। তো এটা চিন্তাৰ কথা, 4 ঘণ্টা যে মৰি যায়, ইয়াতে যে হৈ যায়, তো ইয়াত কৰিলে, কৰাৰ পিছত 15-20 মিনিটৰ ভিতৰত অপাৰেশ্যন ছাকচেছ। তো অপাৰেশ্যন ছাকচেছ কৰি পেলাই 1 ঘণ্টামান পিছত উলিয়াইছে আৰু কৈছে অপাৰেশ্যন ছাকচেছ কৰি বুলি ক'লে। সেইদিনাখন ৰাতি আমি এনেকুৱা বাল্টিঙেৰে আপোনাৰ ডাঙৰ ট্ৰে ভৰি ভৰি মেডিচিন দিলোঁ। তো মেডিচিন দিয়াৰ পিছত এটা মেডিচিন বহুত দাম আৰু কৈ লাভ নাই ইয়াৰ। তাৰপিছত আমি ক'লোঁ যেন ছাৰ ভাল হৈ যাবনে? কৈছে ৰাতিপুৱালৈকে চকুটো মেলিব আৰু আপুনি এতিয়া ক'লে চব শুনিব, তেওঁ মানে একো ক'ব নোৱাৰিব। তো তেনেকৈ ক'লে, কোৱাৰ পিছত আমি সেইদিনাখনো ৰাতিপুৱা গ'ল। কালি ৰাতি 7:30মান বজাত আপোনাৰ আহিছোঁ। আহি পেলাই খবৰ চবৰ ল'লোঁ। গৈ পেলাই দেখোঁ উশাহ চুশাহ মানে আমিতো অক্সিজেনৰ সেইটো ইমান বুজি নাপাওঁ না, তেওঁলোকে কেনেকৈ কিমানখিনি চলে। তাৰপিছত মই চিষ্টাৰজনক সুধিলোঁ। মই কৈছোঁ বাইদেউ আইচিউত যিবিলাক থাকে, চিমছৰ আইচিউত যিবিলাক থাকে তেওঁলোকে সুধিম। মই কৈছোঁ বাইদেউ কি হ'ল, এতিয়ালৈকে চকুটোকো মেলা নাই, এদিনৰ ওপৰতে হৈ গ'ল, আপোনাৰ অপাৰেশ্যন কৰিলেতো অলপ চকুটোতো মেলিব না মানুহজনে। কৈছে নাই আপোনাৰ এতিয়া চব ঠিক আছে, আপোনাৰ পৰহিলে মানে আমি শনিবাৰে বেডত লৈ গুচি যাম। মই যে ভাল কথা, আমি ঘৰত গৈ পেলাই ক'লোঁ যে নাই এতিয়া অলপ আৰাম পাইছে, অলপ ভাল পাইছে চাগে, ভাল পাব। এতিয়া ভাল পাব পিছত তেতিয়া ৰাতিপুৱা 5টামান বজাত আপোনাৰ 5টামান বজাত ভাগিন 5:10মান হ'ব, তো ভাগিন জয়টোক মাতিছে। তো মাতি যোৱাৰ পিছত তেতিয়া কৈছে এনেকুৱা কথা, আপোনাৰ বডিটো 10 মিনিটমান থাকিব, বেছি দিন মানে বেছি টাইম নাথাকে আৰু। তেতিয়া সি কৈছে আপুনি চহী এটা মাৰি দিয়ক। তাক দেখি পেলাই অলপ নি পেলাই পাম্পিং চাম্পিং কৰিলে। তো সি কৈছে ঠিক আছে, মই গাৰ্জেনবিলাক মাতি আছোঁ। সি ভাগিন যোৱাইহে, সি কৈছে গাৰ্জেনবিলাক আমি আহোঁতে আপোনাৰ 5:45মান হৈছে, 40-45 হৈছে। তেওঁ ক'লে থানা ৰিপৰ্ট লাগিব। আমি থানালৈ গুচি গ'লোঁ। থানালৈ যাওঁতে আপোনাৰ ৰিপৰ্টৰ হেৰি কৰোঁতে তেতিয়া 6টা বাজি গ'ল। তেতিয়া 6:10-15 মিনিটত আহি পেলাই আমি ইয়াত সোমাইছোঁ। সোমাই পেলাই তেতিয়া আমি ক'লোঁ যে এনেকুৱা কথা, এতিয়া আমাৰ বডিটো দেখাওক। কৈছে আপোনাৰ বডিটো আমি উলিয়াই দিলোঁ, উলিয়াই পেলাই আপোনাৰ আমি তলত ফ্ৰিজত থৈ আহিছোঁ। মই কৈছোঁ আপোনালোকে বডি কেনেকৈ উলিয়াই দিলে? আমি গাৰ্জেন অহাই নাই অলৰেডি, আমি গাৰ্জেন আহি পেলাই বডি চাম, ক'ত কেনেকৈ কি কৰিছে। তাৰপিছত আপোনাৰ ঠিক আছে আইচিউত ৰাখা নাই, আইচিউৰ পৰা ছাইডত ৰাখক, কেবিনত ৰাখক, কাৰণ আমিতো পইচা দি আছোঁ না, পইচা দিম না। তেওঁ কৈছে মানে আমি ফ্ৰিজত ৰাখিছোঁ, বডিটো গোন্ধাই যাব আৰু ফুলি যাব। মোক কৈছে আধা ঘণ্টাৰ ভিতৰত মানুহ এজন ঢুকালে কেনেকৈ? মোক কৈছে আমাৰ মুছলমান মানুহ দুখন ৰাতিপুৱা মৰিলে, আমি আবেলি জানাজা দিলে বডি একো নহয়, তো এইটো কেনেকৈ ফুলি যাব? এইটোতো সম্ভৱেই নহয়। তেনেকৈ ক'লোঁ। কোৱাৰ পিছত আমি ঠিক আছে ফ্ৰিজটো দেখাই দিয়ক। ফ্ৰিজটো দেখাব গৈছোঁ, ফ্ৰিজৰ চুইচেই দিয়া নাই। ফ্ৰিজটো গৰম ভাৱ হৈ থাকে না, ফ্ৰিজৰ চুইচ দিয়া। মই কৈছে আপোনালোকে ক'লে বডি গলি যাব, পচি যাব, ফ্ৰিজত দেখোন চুইচেই দিয়া নাই, কিয় চুইচ দিয়া নাই আপোনালোকে? তেতিয়া কৈছে চাবি বিচাৰি পোৱা নাই। যিটো মেইন চুইচৰ চাবি থাকে, চাবি বিচাৰি পোৱাই নাই, আধা ঘণ্টাৰ ওপৰত হ'ল, চাবি বিচাৰি পোৱা নাই। তেতিয়া পুলিচত আহিল, পুলিচ আহি পেলাই পুলিচৰ লগতে চাবি বিচাৰি আছে। তেতিয়া পুলিচে আহোঁতে কম 45 মিনিট হ'ব। তেতিয়া চাবি বিচাৰি পাইছে, তেতিয়া পুলিচে খুলি দিয়া, এচি চুইচটো দি দিয়া, ফ্ৰিজৰ চুইচটো। মই কৈছে এতিয়া নিদিব, তেতিয়া চব মিডিয়া চিডিয়া আহি লওক, চাই লওক। এইটো কাৰণে মেছেজটো দিব বিচাৰিছে, এই চিমছত যাতে কোনো পেচেণ্ট লৈ পেলাই নাহে, ইয়াত পইচাৰে খেলা। ইয়াত দুখীয়া মানুহ আহিলে যাতে মানে মৰিব লগাহে হ'ব, বাচি নাযায় ইয়াত মানুহ। ইয়াত মানে পইচাৰ কাৰণে আজি চাগে মোতকৈ লাগে 2 দিন আগতে ঢুকাই গ'ল। সেইটো কাৰণে তেওঁলোকে কৈছে চাগে আধা ঘণ্টাৰ ভিতৰত বডি পচি যাব বা গোন্ধ ওলাই যাব। আধা ঘণ্টাটো বডি কেতিয়াও নপচে, কেতিয়াও গোন্ধ ওলাই নাযায়। এইটো মৰিছে আগতে, তেওঁলোকেতো কিবা পইচাৰ কাৰণে ইমান দিন ৰাখি থৈছে, আটকে থৈছে। আজি কেইটা বজাত ঢুকাইছে আমিতো গমেই নাপাওঁ। আমাক গাৰ্জিয়ান মাতাই নাই, সিহঁতে লাছ ওলাই দিলে। আপোনাৰ এনেকুৱা কেছ এটা চাওক, আমাৰ এই সৰু ভাইটিৰ হৈছিলে। এইটো চাওক আপোনালোকে, এইটো ফ'ল' কৰক, চাইছে? আমি অপ'ল' নাৰ্ছিঙত লৈ গ'লোঁ, অপ'ল' নাৰ্ছিঙত গুৱাহাটীত লৈ গ'লোঁ, 5 ঘণ্টা লাগিছে অপাৰেশ্যন কৰিব। ছেইম কেছ, 15 মিনিটত সিহঁতে অপাৰেশ্যন কৰি ওলাই দিলে। 15 মিনিটত ওলাই দিলে, আমি আকৌ ৰাতি আহিলোঁ, অহাৰ পিছত ভিতৰত যাব বিচাৰিছোঁ, চাব নিদিলে। তো দিয়া নাই বাৰু, ঠিক আছে, সিহঁতৰ ৰুল আছে, ৰুল মতে আছে। তো কালি যোৱা ৰাতি যদি পেচেণ্টটো ঢুকাইছে বা ৰাতিপুৱা ঢুকাইছে, গাৰ্জিয়ানৰ প্ৰয়োজন আছে নে নাই যে আমি পেচেণ্টটো চাম? আমি পেচেণ্টটো চাবই নোৱাৰিলোঁ, সিহঁতে আনি ওলাই দিলে। আৰু ওলাই পেলাই কৈছে আপোনালোকে আধা ঘণ্টাৰ ভিতৰত লৈ যাওক, নহ'লে এইটো গোন্ধাই যাব। আধা ঘণ্টাত যদি মানুহজন যদি গোন্ধাই যায়, তেনে তাৰ ডেথ হোৱা কিমান টাইম লাগিছে? নিশ্চয় এইটো ষড়যন্ত্ৰ কৰিছে সিহঁতৰ টকাৰ কাৰণে। আৰু আমি আপোনালোকৰ আগত এটা বস্তু চেক কৰিব বিচাৰিছোঁ লাষ্টৰ আগত, যে খুলি চাওক যে কিডনী লৈ গ'ল নেকি, ভিতৰৰ বস্তু যন্ত্ৰপাতি কিবা ওলাই লৈ গ'ল নেকি। আজিকালি নাৰ্ছিঙত এইবিলাক বিজনেছ চলে। চিমছ এইবোৰ আপোনাৰ বৰগাঁত যে বাইপাছ খুলিছে, চিমছ আপোনালোকে চাই লওক, এইপিনে ফটো মাৰি লওক ভালকৈ। আজি পেচেণ্টটো আইচিউৰ পৰা ভেণ্টিলেটৰৰ পৰা যে ওলালে,
আমি গাৰ্জেন নাইকা তাৰপিছত ওলাই দিলে কিন্তু আমাৰ সন্দেহ আছিলে সিহঁতে কিবা 2 নম্বৰী কৰিছে এতিয়া চাওক আমি লাশ কিন্তু ঘৰত নিয়া নাই নাৰ্ছিঙতে আছে মূৰত দুখ পাইছে সিহঁতে পেট ফালিছে কিয় আপোনালোকে ইয়াত চুই চাওক ইয়াত কিবা এটা সোমাই দিছে কিডনী ওলাই দিছে এইটো কিডনী ওলাই দিছে কিবা এটা সোমাই থৈ দিছে ইয়াত আৰু কাক সুধিব লাগে সিহঁতেতো পোষ্টমৰ্টম কৰা নাই পোষ্টমৰ্টম কৰিব চৰকাৰী হস্পিটেলত এই আমাৰ বৰগাঁও থানাৰ এই ছাৰ আছে এই ছাৰৰ ওচৰত চাই লওক আপুনি এই ছাৰক সুধি লওক এইটো চাওক আপোনালোকে ইয়াত ব্ৰেইনটোত দুখ পাইছে পেট ফালিছে এইটো কেনেকে পালে পেটত কি বিষ আছিলে নেকি কিডনী লৈ যাব পাৰে 100% কিডনী নাইকিয়া এইটো 100% আপোনালোকে অলপ তদন্ত কৰক ওলাই যাব এতিয়া ডক্টৰ মাতি আছো ডক্টৰ নাইকিয়া পলাই আছে এতিয়া চাইছে ডক্টৰ নাইকিয়া ডক্টৰ নামটো গম পোৱা নাই এতিয়ালৈকে হৃদয় হালৈ